সন্ধিয়া চাহকাপৰ লগত জুতিৰ লগত কিবা এটা বনাই খোৱাৰ মজাই বেলেগ। আজি মই বনালোঁ কেক চপ। মোৰ কেমেৰামেনক খুচ কৰি ৰাখিবলৈ কিছুমান এনেকুৱা ধৰণৰ বস্তু বনাই প্ৰায় খুৱাই থাকিব লগা হয়। প্ৰথমতে মই পিঁয়াজখিনি ভাজি ল'লোঁ আৰু পিঁয়াজত মই হালধি মছলা আৰু নিমখ সকলোখিনি দি বইল আলুৰ লগত পিটিকি ল'লোঁ আৰু এফালে এটা বইল কৰিও কাটি ফাল কৰি ল'লোঁ, কেইবাফালো কৰি ল'লোঁ আৰু মই এনেকৈ কণীৰ পিচটো মই আলুৰ মাজত সুমিয়াই এনেকৈ মিঠাই ল'লোঁ। সেয়াই আৰু আবেলি চাহকাপ যদি নিজে এনেকৈ বনাই খোৱা হয় কিবা এটা চাহকাপৰ খাই ভাল লাগে বা সন্ধিয়াটো ভাল লাগে। এফালে মই আকৌ বেচনৰ লগত নিমখ আৰু বেকিং পাউডাৰ অকণমান দি মিশ্ৰণটো বনাই ল'লোঁ আৰু এফালে তেলত দি দিলোঁ। তাৰপিছত আৰু আমাৰ ঘৰত তাত নাই খামলা। গতিকে এয়াই আছিল মোৰ মিনি ব্লগ।